নমস্কাৰ স্বাগতম জানিছোঁ নতুন এটা ভিডিঅ'লৈ। আজি 5 নৱেম্বৰ অৰ্থাৎ আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী আৰু মৃত্যুবাৰ্ষিকীত মানিকপুৰত অনুষ্ঠিত কৰিছে। তাত যাম অনুষ্ঠান দেখোন। তাৰপিছত ৰিপুন দা আহিছে, যি ৰিপুন দাৰ লগত চাই থাকা ভিডিঅ'টো। এই চেগতে মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। মৌসুমী মাতে আদি বাগিছিল বিশ্বৰ পাণ ধান কাট পাই যাম না, ধান কাটিবলৈ যাম আৰু কি এনেকৈ কি ধান কটাৰ নিয়ম আছে, কিছু নিয়ম আছে, দেখাই দিব লাগিব নেকি? নিয়মখিনি আমি দেখাই দিম ৰাইজৰ কাৰণে দেখাই দিম। আমি প্ৰথম ঘৰলৈ আমি আগ লৈ যাম, লক্ষী মাক লৈ যাম। প্ৰথম লৈ যাম আমি কাটিম ধান কটাৰ আগত আমাৰ পুৰাৰ পৰম্পৰা। আমি প্ৰথমতে আমি হিচ লৈ যাব লাগিব, তাৰপিছতে আমি খেতিত তাৰমানে কাচি লগাম, কাটিম। সেইটো আজি নিয়ম কৰি আছে হা, সেইটো নিয়ম কৰি আছে। গতিকে আমাৰ ৰিপুনৰ বোৱাৰী আছে লগত, মোৰ ৱাইফ আছে। গতিকে দুয়োজনে আজি হিচ কাটি আজি আমাৰ শুভাৰম্ভ কৰিব। আমি আজিৰ পৰা কাচি লগালোঁ। কাচি দিয়া, কাচি দিয়া। কোনখন নেকি? নতুনখন দিবা। গতিকে আমাৰ বোৱাৰী, গতিকে বোৱাৰী এতিয়া আৰম্ভ কৰিব। আমাৰ মোৰ মিছেছে আৰম্ভ কৰিব, দুয়োজনে কাটিব। মুখতে কিন্তু মই পৰি নাযাওঁ, ভৱিষ্যত চাব। এনেহ'লে বেছি গৰম নিদিয়ে। ইমান দিন মানে এইকেইদিন গৰম দিয়া নাছিল, কিন্তু আজি একদম পুৰা গৰম দিছে। একদম খাতাৰনাক গৰম না। অলপ টেঙা খাব লাগিছিল না। এটা পানী দিয়া হয়, তাৰপিছত খালি পাৰ হ'ব লাগে আৰু ফাৰ্ষ্টত গৈ পাকঘৰত ৰাখা হ'ব লাগে।
এটাহে শাকৰ আমাৰ কিন্তু ৰ'দ লাগছে দে এক নম্বৰ পাৰ্টনাৰ বাপৰে বাপ ভাতিজা এক নম্বৰ পাৰ্টনাৰ মোৰ এক বিএছএফ একদম আজি সন্ধিয়া হ'লে 1 নম্বৰ পাৰ্টনাৰ ব্ৰাউন এতিয়া কি খুৰা কি খাম আমি আমি ৰবাব টেঙা পথাৰৰ পৰা সেই ৰবাব টেঙা এতিয়া কি বাংলা টেঙা আমাৰ ৰদ টেঙা আৰু জফৰ টেঙা ৰবাব টেঙা জম্বুৰ টেঙা বাংলা টেঙা যি নহয় খাম আমি পুৰা ৰেডি না তোৰ ইটো দেখা নাই পানী আহিছে না নাই পানী আহিছে না নাই জিভাৰ পানী অট'মেটিকলি বাহিৰ হয় ভাত খাম কলপাতৰ ছয়টাত ভোক লাগিলে পাতো খাই দিম তো গাইস এতিয়া কলপাতৰ ছয়টাত আমি খাম চবে ভাত আৰু এইফালে চবে বহি গৈছে এইফালে আছে নেতিজা ভৱেজা আৰু এইফালে আছে ভাত দালি মাংস সকলোবোৰ আছে মাংসটো মৰা নাই ভাতিজা আপুনি খাব লাগে এতিয়া টেষ্ট কৰি জনাব কিন্তু এতিয়া খোৱাহে কথা আৰু আজি আমি কি কয় এইটো কটো চলাই আছো পিলপিলি পিলপিলি চলাই আছো ভিডিঅ' ইয়াতে সামৰিলোঁ গোবৰ্ধন খুৰা ঘৰত হাঁহে মাহে এসাঁজ ধুনীয়াকৈ খালোঁ তো ভিডিঅ'টো চাই যদি ভাল পাইছে চাই লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব নাপাহৰিব ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব ধন্যবাদ টিল দেন টাটা বাই বাই